নিজাকৈ দোকান খুলি এই ৰকমত মানে যিকোনো মাছ আৰু ডাঙৰ ভোকাই হওক বা ডাঙৰ ৰৌৱে হওক, সৰু ৰৌবোৰ নহয় আৰু ডাঙৰ ভোকাই হওক বা ডাঙৰ ৰৌৱে হওক, এইবোৰ মাছ এনেকৈ চেলা হয়। বাকী বহুতে জানে, বহুতে নাজানে। বজাৰত আছে, বজাৰত যাকেজনে আছে মানে সেকেতো চেলায়। বাকী বেলেগ বজাৰততো ক'ব নোৱাৰোঁ, আমাৰ ইয়াত মানে এনেকৈ চেলায় বেছিভাগ। মানে ইয়াত আছে 6জন 7জনমান আছে, ভাল চেলায় মানে, ভাল কাটে, ভাল চেলায়। এটা বিকি দাস, এটা টিকট দাস, এটা অক্ষ দাস আৰু এটা চাহদোকান বুলি কওঁ আমি নাই, তাৰ নাম ধনজিৎ দাস। বুজি পালে? দিগন্ত আছে এটা। এটা আমি এনে চাহদোকান বুলি মাতোঁ, তাৰ নাম ধনজিৎ দাস। এটা দিগন্ত দাস, এটা মহেশ দাস, এটা সৰু দাস, এটা এইটো নহয়। বাকী পিছটো আনা নাই, চিকেন আছে। মই আপোনাক নিজে ফোন কৰিম দিয়ক, আপুনি ক'ব লাগিব এই খানা লাগি থাকিব লাগিব আৰু মদে বেছি থাকিব লাগিব। হৈছে? হৈছে